সাবস্ক্রাইব কৰিব আমাৰ কনেক্টি চেনেলটো আৰু লগত থকা বেল আইকন বুটনটো ক্লিক কৰিব আৰু নতুন নতুন ভিডিঅ'সমূহ চাবলৈ পাহৰিব। তাকজন পঠালি আমুনাই ফমুঠি নাই এতিয়ালৈকে তাকে হেওক এই কামোৰটো পঠিয়াই মানে ন একো কাম সময়মতে নহয় গৈ কাম নাই নাইকিয়া ঐ মই যে ওৱান চাইডত লাভ কৰি আছো দুই চাইড কেতিয়া হ'ব সেই তাকেতো ওৱান চাইড এতিয়া কৰি আছো ন তাইক ক'বতো লাগিব মই কথাটোৱে ক'ব কৈ দে তই তাকে ভাবিছো কি কৰোঁ সোনকালে কৰ বাৰু তাকে ভাবি ককাইকো মোৰ লগৰী আৰু মই সিহঁতৰ ঘৰলৈ গৈ থাকোঁ ভয় লাগে ন কিজানি তাই বেয়া পায় কৈ দিবি ভাবিব লাগিব চিন্তা কৰিব নালাগে থ কৈ দে এইটো হয় ভয়ো লাগে ন উঠি যায় দৰকাৰকে দি দে আহিল ইমান দেৰি কৰিলি আহি আছে কামোৰে আৰু কৰি দিব লাগিব আজিকালি নপাকে নাথাকিবি তাকে আজি কৰি দিব লাগিব মই যাওঁ দে তই যে হেলমেটটো লৈ পোৱা যে হেলমেট লাগে বুজিছ আজিকালি মই যাওঁ নহ'লে লগ পাম পিছত বাইকতে হেলমেট নলগাওঁ সি চাইকেলত হেলমেট লগাই কামোৰ যে কামোৰে বেলি ঐ আহিছে ঐ আছে আজি কবি তই নাই আজি ক'ব নকৰিবি দেই আজি কবি যা লাগে ৰ কিনো কৰি আছে ভয় লাগে কেনেকে কৈ ৰ নকৰা যে মই প্ৰপ'জ কৰি দেই কেনেকে কি মই তাক যা লাগিবই নহ'লে আৰু যা চালা মুখখন বুজিছ তাৰ আজি নহ'ব আৰু তাই কিবা এটা ক'লে কি আগবাঢ়িব পাৰিবি নোৱাৰে কাম নাই তাই কি কম নো তাই কথাটো ক'বলৈ নোৱাৰি নেকি ভাল পাওঁ বুলি মইতো যিটো ভাবোঁ সি চাগে তাকে ভাবে ন তো মোক কৈ দিব পাৰে অঁ খুড়া এইফালে মোক মাতিছে নেকি খুড়ী মোক মাতিলে এতিয়া কি কৰোঁ মই যাওঁ বাৰু হয় দিয়ক ঈশ্বৰ আপোনাকে মাতিছোঁ নহ'লে কি গছ গছনিকেইটা মাতিব নেকি নহয় মানে সদায় মই টিউশ্যনৰ পৰা আহিলে কাৰণে কিয় বহি থাকা তোমাৰ বেলেগ কাম নাথাকে নেকি নাই মই ইয়াতে এনেই ৰখি আছিলোঁ মই ভাবিছোঁ ওচৰে পুচৰে কিবা দোকান চোকান আছে নেকি নহয় তেনেকুৱা কোনো কথা নাই কিবা ক'ব লগা থাকিলে কৈ দিয়া এনেকৈ কিন্তু বাটে ঘাটে ৰৈ পেলাই মুখ চাই থাকিলে মই হ'লে ভাল নাপাওঁ দেই নাই মই তোমাক চাবৰ কাৰণে ৰৈ থকা নাই অঁ আৰু যদি কিবা কথা থাকে এনেকৈ বাটে ঘাটে ৰৈ পেলাই মোক চাই নাথাকিব মই ভাল নাপাওঁ ডাইৰেক্ট মোক কৈ দিব তেনেকুৱাতো একো কোনো কথা নাইকিয়া এনেকৈ মোক চাই নাথাকিব মই ভাল নাপাওঁ আৰু ইমানো লাজ কৰিব নালাগে কৈ দিবা নহ'লে মই কৈ দিম তাইচোন মোতকৈও ডেঞ্জাৰ তাই মোতকৈ আগত ভাল পায় কি কৰোঁ এতিয়া কৈয়ে দিব লাগিব দিয়া চাইকেল চলালে সেইকাৰণে হেলমেটটো পিন্ধিব লাগে দেই চাইকেলখনো ভালকৈ চলাব লাগে ন চাইকেলটো ভালকৈ চলাইছে হেলমেটটো যে একো নহ'ল সেই হেলমেটটো বাৰু বাদ দিয়ক আপুনি মানুহটো যে বাছিলে নহ'লে এডাল পষ্টত চাপি পেলাই মাথা গ'ল হ'লে আপোনাৰ হেৰি নহয় এই বৰা পিতাক যে অংকুৰ তাৰ আকৌ কি হ'ল আপোনাৰ কালি মোক কথা এটা ক'লে এই সিটো ভাল পায়ো সি যদি মোক ভালেই পায় কলেজৰ পৰা আহিলে টিউশ্যনৰ পৰা আহিলে বাটে ঘাটে চাই থাকি দিলে সি ডাইৰেক্ট কৈ দিলেই হ'ল ন কথাটো মানে তহঁতৰ হেৰিটো নিমিলে না সেইকাৰণে ভয় কৰিছে অলপ ক'বলৈ সেইটোৰ লগত কি কথা ভাল পোৱাতো সেইবিলাক একো নাহে মইতো সেইবিলাক কথা নাভাবোঁ হ'ব দে মই যাওঁ দে অঁ ঠিক আছে হেলমেটটো সেইকাৰণে পিন্ধি লওঁ আকৌ ভালকৈ আকৌ গৈ পেলাই পষ্টত নামাৰিব অঁ যা কি হ'ল তোৰ হেলমেটটো ফাটি গ'ল যে এক্সিডেণ্ট অঁ হাতত ফুল যে ফুল এই নাই কাৰ কাৰণে হ'ল জান তোৰ কাৰণে হ'ল এইবিলাক মোৰ কাৰণে কি হ'ল আকৌ তোৰ কচোন জিতু শৰ্মা জীয়েক যে জিতু শৰ্মা বৰষা কি কিবা কৈছে নেকি তাই তোৰ কথা কৈছিলোঁ তাৰপা তাইক কথা ক'বলৈ যাওঁতে মই এক্সিডেণ্ট হ'ল আৰু কিবা কৈছে নেকি মোৰ কথা তেনেকৈ কোৱা নাই তোক এদিন লগ কৰিব দিছে এনেই চাৰিআলিত এই ভয়ো লাগে নহয় মই আছোঁ নহয় চিন্তা নকৰিবি এইটোৱে মোৰ প্ৰব্লেম মোৰ তাই ককায়েকৰ লগৰ যদি
ঘৰত গম পাই যাব সেইটো কাৰণে মই আছোতো কিজানি তাই যদি গুচি যায় গৈ আকৌ নাযায় মই চব বুজাই দিলোঁ কৈছোঁ তই মই চব ক'লোঁ তই কাইলৈ যাবি এই চাৰিআলিত লগ কৰিবি এতিয়া মই যাওঁ ঠিক আছে দে মই এবাৰ লগ কৰিম তই যা আৰু ভালদে যাবি ঠিক আছে দে হয় বাৰু যা লগ কৰিবই লাগিব তাই মোক ভাল পাই চাগে গৈ থাকোঁ অম্বা আৰু পিছফালে কাম অলপ আছে নহয় সেইখিনি কাম ঐ বিমল কিনা গৈছো ৰ কচোন তোৰ ভনীয়ে অংকৰ লগত কথা পাতি থকা দেখিছোঁ কি হ'ল আৰু দুইটা একে লগৰে যেতিয়া পাতক আৰু কি হ'লনো তাতে মই যি দেখিলোঁ নহয় বহুত বেয়া হৈ গৈছে আৰু কি কি ফুটা কথা ক'ব আহিছ এয়া দেখিছ তোৰ ভনীৰ লগত ফটো অংকুৰৰ লগত উঠা ফটো দেখিছ হ'বই নোৱাৰে এইটো কেতিয়াও তাই এনেকুৱা হ'বই নোৱাৰে তাই মই এইবিলাক নামানো তাই আহক ক'ত আছে তাই আহি আছে ক'ত আহি আছে আৰু 10 মিনিটৰ আহি আছে নাই তাই আজি তাইক আহক এই মই যাওঁ দে মই যাওঁ মই কৈছোঁ নকবি হা মই যাওঁ তাই মোক ফাঁকি দি পেলাই এনেকৈ কৈছে আহক আজি আহক তাই মোক আৰু এইটো এটা কামোৰে সীমাক মোক আজি ইমান কথা আজি আহক সি এতিয়া গোটেই গাঁৱৰ তল ওপৰ কৰিব সেইটো জাত নথকা ল'ৰাটোক কি দৰকাৰ পাবলৈ ভাল আজি আহক তাই ক'ত গৈছিলি বাটত ফেঁচা আছে বাইকৰ ওপৰত দাদা আজিতো এনেকেই ক'লি যে কোনে কি ক'লে তই কি ক'ত কি কৰি থৈছ মই গম নাপাম বুলি আহিছ নেকি হা মই চব গম পাই থাকোঁ এটা এটাকে খবৰ বুজিছ হা অংকৰ লগততো কি কাম আজি দেউতা আহক তোক আজি ভালকে শিকা দিব লাগিব দাদা তোক এইবিলাক কথা মিছাকে কোনে লগাই আছে আৰে এইবিলাক মিছা নহয় মোক আজি চব প্ৰমাণ দিছে গম পাৱনে যা ভিতৰত যা ফোন মোবাইলটো দি থৈ যা ঘৰতো কৈ এখন কিবা জিন্দগী হ'লে বাৰু কি হৈছে আৰু এইবিলাক দেই কি কৰি আছে কি কৰিবি অফিচৰ কাম হৈছে একেবাৰে শেষেই নোহোৱা হৈছে নহয় কচোন তই কিবা কথা আছিলে বচোন কি হ'ল কচোন মই কিন্তু এইবোৰ ভাল শুনা নাই দেই ভাল শুনা নাই কি কথা আপুনি কিন্তু গম পাইছে নে নাজানো কিন্তু কচোন কি কথা আপোনাৰ জীয়েকে মাজনী কি তাই এই মোৰ লগৰ অংকুৰ যে অংকুৰ আমাৰ ঘৰলৈ যে আহি থাকে তোৰ লগৰ ল'ৰাটো ভালে কি হ'ল কথা আপুনিতো গম পোৱাই নাই চাগে ন ঘৰত মই থাকো নে তই থাকো হা মই দিনটো অফিচলৈ গৈ গধূলা পাওঁহে কি হ'ল কচোন খোলা খুলিকে নকওঁ কেলে এই অংকুৰ যে অংকুৰ কি হ'ল তাৰপৰা তাইৰ লগত সীতা লীলিমা চলি আছে তোক এইবিলাক কথা কোনে ক'লে এই মই শুনিছো মোক কোৱালৈকে কৈছে মাজনী এইবিলাক কাম কৰিব না তোক কোনে ক'লে সঁচা মোক প্ৰমাণ দিছে মোক কোৱালৈকে কৈছে মোক বুজিছে আপুনি শাসন কৰে যদি কৰক নহ'লে মই কিন্তু কেতিয়াবা হাত উঠাই দিম কিন্তু মই এইবোৰ কিন্তু সহ্য কৰি নকৰিম তাই ঘৰত আছে নে এতিয়া আছে মাজনী মাজনী দেউতা কি হ'ল কি হ'ল তই ক'বই পৰা নাই ককাই মোক কি কৈছে এইবিলাক কথা কি কথা আমাৰ ঘৰলৈ যে অংকুৰক চিনি পাওঁ নে নাপাওঁ দাদাৰ লগৰ যে নাপায় মই কি শুনিছো এইবিলাক কথা সঁচা নেকি কি কথা দেউতা তই একো নাজানাই হ'লি বাপ তই গম পাইছ নে নাজানো যদি মই কথাবিলাক সঁচা বোলে শুনো তোৰ কিন্তু চাবি কি হ'ব যা ভিতৰত যা এতিয়া চালা পঢ়া শুনাৰ নাম নাই এইবিলাক কি হ'ব ঐ অংকৰ ফোন নম্বৰ আছে নে তোৰ তাত আছে এতিয়া মাতিছো বুলি কৈছো তাক ফোন কৰ মই ফোন কৰিছো তাক অংকুৰ
তুমি আহাচোন আমাৰ ঘৰলৈ এতিয়া আহা কি ক'ব আহিবনে এতিয়া আহিব এতিয়া আহিলে একো মাত বোল যাতে নিদিয়ে যা ভিতৰত যায় হ'ব চালা কবুৰে ককাই ভনীয়েক মিলি মাথাটো শেষ কৰি দিছো আৰু দেই যা ঠিক আছে তোমাৰ দেউতাই মাতিছিলে কিবা গম পোৱা নেকি তোমাৰ একো গম নাপাওঁ মোৰ হলে ভয়ে লাগিছে আহিলা হয় দিয়ক বহাচোন বাৰু মাতিছিল বোলে আপুনি বহাচোন কথা অলপ আছে মানে কথাটো হ'ল হয় খুৰা মই যিবিলাক কথা শুনিছো মানে শুনি একেবাৰে বেয়া লাগিছে গম পাইছা তুমি আমাৰ এই কেতিয়াবা চিনি পোৱা একেবাৰে সৰুৰ পৰাই কোৱা হয় আমাৰ ঘৰতো সৰুৰ পৰাই আহিছা সৰুৰ পৰাই আহিছোঁ মই তাইক সৰুৰ পৰাই চিনি পাওঁ আৰু কিন্তু এইবিলাক কথাবিলাকতো ভাল হোৱা নাই মই যোনবিলাক কথা শুনিছোঁ মই সঁচা নে মিছা সেইটো তোমাৰ পৰা সুধিবও নাযাওঁ আৰু সেইটো মোক নালাগেও গম পাইছানে নাই তোমাকো মই নিজৰ ল'ৰা বুলি ভাবোঁ আমাৰ ইয়াত যেনেকৈ ভাবোঁ তুমিতো সৰুৰ পৰাই আহা একেলগে খেলিছা কৰিছা সিহঁতৰ লগত কিন্তু এই কথাবিলাক শুনি পেলাইহে মোৰ বেয়া লাগিছে গম পাইছা এতিয়া তোমালোকৰ বয়স হৈছে কিবা এটা কৰা এতিয়া পঢ়ি শুনি উঠিছা হাই ছেকেণ্ডেৰী পাছ কৰিলা এতিয়া ভালকৈ পঢ়িব লাগে হয়নে নহয় আৰু মানে এটা কথা কি মই তাইক ভাল পাওঁ সঁচা কথাটো মই আপোনাক কৈছোঁ কি ভাল পোৱা হয় আমাৰ মাজত প্ৰেম আৰম্ভ হৈছে কেতিয়াৰ পৰা হৈ আছে এইটো হা আজি 6 মাহমান হৈছে কি আৰে এইবিলাক কথা কি কৈ আছা আৰু আমি হৈছোঁ উচ্চ জাতি আৰু তোমালোক হৈছে নিজ জাতি এইবিলাকতো কোনো কাৰণে সম্ভৱ নহয় আৰু তোমাকতো মই নিজৰ ল'ৰা নিচিনাকৈ ভাবোঁ খুৰা মই জাতি লৈ ভাল পোৱা নাই ঐ চাহ নাখাওঁ লৈ যা নালাগে পিছত দিবি লৈ যা পিছত আহিলে চাহ খাই যাবা আৰু শুনা মোৰ এটা কথা ভাল লাগিছে আৰু মোৰ তাইৰ মনটো ভাল লাগিছে জাতি লৈ কিন্তু ভাল পোৱা নাছিলোঁ মই তাইক মোৰ এটা কথা শুনা তোমাক মই ক'লোঁ নিজৰ ল'ৰাৰে এতিয়াও সময় আছে আৰু তাইও এতিয়া ভালকৈ পঢ়া শুনা কৰি আছে গম পাইছা খুৰা এতিয়া সময় নাই পাহৰিব নোৱাৰোঁ আমি দুইটা নাই নোৱাৰিম থাকিব এইটো কোনো পধ্যে সময় আৰু ককায়েকটোতো জানাই কেনেকুৱা কৰা আৰু এই কথাটো লৈ যদি কিবা কাৰণত যদি তাই এইবিলাক যদি বেয়াকৈ ওলাই যায় এজনী ছোৱালীৰ বদনাম তুমি গম পোৱাই নহয় যদি বেছিকৈ ওলাই যায় কি হ'ব তুমি চিন্তা কৰিছোৱাচোন খুৰা বদনামৰ কোনো কথা নাইকিয়া তাইক মই ভাল পাইছোঁ মই বিয়া পাতিম তাইক এইটো কোনো পধ্যে সম্ভৱ নহয় আৰু শুনা মোৰ কথাটো শুনা ভালকৈ শুনা মন দি কৈছোঁ আৰু মই তোমাক ভদ্ৰভাৱে ভালকৈ বুজাই আছোঁ কথাটো গম পাইছানে নাই আৰু যদি তাইক তুমি ভণ্টি বুলি ভাবা নেক্সট আমাৰ ঘৰৰ কাৰণে তোমাৰ দৰ্জা সদায় খোলা আছে আৰু যদি তাইক যদি তুমি কিবা কাৰণত যদি বেয়াকৈ ভাবা তেতিয়াহ'লে আজি পৰা আমাৰ ঘৰলৈ নাহিবা হা খুৰা সেইটো নকৰিব যোৱা 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 ওলোৱা আৰু যদি ভণ্টি বুলি ভাবা সদায় আহিব পাৰিবা তোমাৰ দৰ্জা সদায় খোলাই আছে জাতি লৈতো কোনো কথা নাইকিয়া জাতি লৈ কথা নহয় আৰু তুমিতো জানাই বহুত ভাল পাইছিলোঁ মই ভাল পাইছিলা মই নোৱাৰিম কাকো হেৰি কৰিব মই আপোনাক দেউতা হিচাপে মই কৈছোঁ আৰু তোমাৰ এবাৰ আপুনি ভাবি চাওক আৰু শুনা মই ভদ্ৰ মানুহ হৈ ভদ্ৰভাৱে তোমাৰ লগত কথা পাতি আছো আৰু অভদ্ৰ আমি তুমি বেছি নকৰিবা কিন্তু কৈ দিছো গম পালানে আৰে ককাইকতো জানাই কি কৰিব পাৰে তোমাক গতিকে যোৱা ভালে ভালে ওলাই যোৱা আৰু যদি ভণ্টি বুলি তাইক যদি ভাবা সদায় আহিবা আমাৰ ঘৰলৈ সদায় দুৱাৰ খোলাই আছে মই কি ভাবিছিলো তোমাক বহুত ভাল পাওঁ খুৰা নাই কোনো পধ্যে সম্ভৱ নহয় যোৱা যোৱা তাই অভিনয় মই নোৱাৰিম তুমি যাবা নাই মই কিবা কৰিম যোৱা ঠিক আছে যোৱা হ'ব যোৱা মই আহিছোঁ খুৰা যোৱা আৰু নেক্সট দিনাখন আমাৰ পৰ্যায়ত তোমাক দেখা নাপাওঁ মই কোনো দিনে নাহোঁ যোৱা ঠিক আছে মই আহিছোঁ আৰু এই মাজনী চাই আছো ৰ তাইকো আৰে মোৰ কথা তাই যদি মোৰ ঘৰখনৰ ছোৱালীজনী তেনেকুৱা কৰে মই কাৰ সাহসত জীয়াই থাকিম বাৰু ভগৱান হে হৰি তাই যাতে বুজি পাওঁ মোৰ কথা নাই নাই এবাৰ কৈ চাওঁ তাইক নহ'লে বহুত ডাঙৰ কথা হৈ যাব আৰু মই নাক উলিয়াম কেনেকৈ মাজনী মাজনী এইপিনে আছোন তুমি বহা আজি ঘৰখনত কি হৈ গ'ল গম পাইছাই নহয় তুমি তোমাৰ কাৰণে সি মোক কিমান টান কথা হ'ল তুমিতো গম পাইছাই তুমি কি মোৰ ইমানখিনি সন্মান তুমি যোৱাটো তুমি বিচাৰিছা নেকি বাৰু নাই দেউতা তেতিয়াহ'লে তুমি তাৰ লগত কিয় এইবিলাক কৰি আছা মইতো তাক বহুত সঁচাকৈ ভাল পাওঁ আৰু বহুত বেছি ভাল পাওঁ কি মোক তুমি ভাল নোপোৱা মাজনী মোক তুমি অকল মোৰ সন্মান কি তোমাৰ কাৰণে একো নহয় তোমাক মই এনেকুৱা কোনোদিনাখনে ভবা নাছিলোঁ মোৰ মৰম চেনেহবোৰ তোমাৰ মানে কি তাৰ আগত মোক এতিয়া মূল্যহীন হৈ গ'ল নেকি বাৰু
সৰুবাৰ তোমাক কি দিয়া নাছিলোঁ কোৱাচোন মাজনী আজি তোমাৰ কাৰণে মোক সি ইমানখিনি কথা শুনাই থৈ গ'ল কি কৰিম মই কোৱাচোন তুমি কিমান যদি নুবুজা মই কি কৰিম কোৱাচোন মাজনী ভাবা নাছিলোঁ কেতিয়া এনেকুৱা হ'ব বুলি মাজনী মই তোমাক সুধিছোঁ তুমি মোক বিচাৰা নে তাক বিচাৰা কোৱাচোন মই ভালকৈ জীয়াই থকাটো বিচাৰা নে তুমি দেউতা মই তোমাক ভালটোৱে বিচাৰোঁ ন তেতিয়াহ'লে তুমি তাৰ লগত কি কৰি আছা এইবিলাক তুমি তাক এৰিব পাৰিবনে নোৱাৰা কোৱা মোৰ ককাকটো জানাই তাৰ খংটো কেনেকুৱা যদি খঙতে সি কিবা এটা কৰি পেলাই তেতিয়া কি হ'ব তুমি পিছৰখিনি ভাবি চাইছানে অকণমান মাজনীও দুনিয়াখন বহুত জটিল গম পাইছেনে নাই মই সি বেয়া বুলি ক'বলৈ যোৱা নাই সি বহুত ভাল ল'ৰা কিন্তু শুনাচোন আমি হৈছোঁ উচ্চ জাতিৰ আৰু সি হৈছে নিজ জাতিৰ যদি কিবা কাৰণত তোমালোকে নকৰিব লাগে কাম এটা কৰি দিয়া সমাজে বাৰু নেহাই আহিবনে মোক আৰু সি কি কৰি খুৱাব তোমাক কোৱাচোন গতিকে কথাবিলাক অলপ চিন্তা কৰা মাজনী কোৱা এতিয়াই কোৱা তুমি কি বিচাৰা তুমি কোৱাচোন তোমাৰ মুখেৰে শুনো যে মই ইমান দিনে দিয়া মৰম চেনেহবোৰ তোমাৰ কাৰণে আজি মূল্যহীন হৈ গ'ল কোৱা মাজনী ঘৰখন কেনেকৈ ভাবিছিলোঁ কি হৈ গ'ল হে ভগৱান মই তাকো হেৰুৱাব নিবিচাৰোঁ তোমাকো হেৰুৱাব নিবিচাৰোঁ এয়া অসম্ভৱ তুমি এটা চিলেক্ট কৰা যে তুমি কাক বিচাৰা তাক বিচাৰা নে মোক বিচাৰা যদি তুমি আমাৰ ঘৰত থাকিব লাগে যদি মোৰ মৰম চেনেহ আকৌ পাব লাগে তুমি তাক এৰিব লাগিব পাৰিবনে নোৱাৰা মোৰ কাৰণে ইমান সম্ভৱ কথা নহয় দেউতা কি সঁচাকৈ নোৱাৰা নোৱাৰিম চাগে দেউতা তোমাৰ কি হৈছে দেউতা ঐ দাদা দাদা দেউতা কি হৈছে এইবোৰ তোৰ কাৰণে হৈছে চব চাবি দেউতা যদি কিবা এটা হ'ব লগা হয় কিন্তু তোৰ কথা বেয়া হৈ যাব কিন্তু কি হৈছে নেকি তুমি যি মই তাকে শুনিম দেউতা মোৰ কাৰণে কিবা এটা হোৱাটো মই নিবিচাৰোঁ তুমি যিটোকে বিচৰা মই সেইটোকে কৰিম ঠিক আছে মাজনী ভাল হ'ব তই যাচোন তই যা তই দেউতাৰ কথা ৰাখিবি দেউতা ভালৰ কাৰণে কৈছে ভাল পাইছোঁ অলপ বুজাবি দে টানকৈ নকবি ডক্টৰখন নিব লাগিব নেকি দেউতা নালাগে পাৰিম অলপ ভালকৈ থাক তাক অলপ বুজাবি বুজিছনে মই তাইক কথা বুজাম মই তাইক মোৰ কথা ইমান চিন্তা থাকে বুজিছনে তাইক গালি গালাজ নকৰিবি তাই ভাল ছোৱালী বুজালে বুজিব বুজিছ মই ভাল পাইছোঁ মাজনী তই যাচোন ভিতৰলৈ যাচোন মই তাইৰ লগত কথা ল'ব আছে যা তই যা কোৱাচোন মাজনী শুনা মাজনী তুমি বহুত ভাল ছোৱালী মই বুজি পাইছোঁ তুমি মোৰ কথা মানিবা আজিৰ পৰা এবাৰ নকৰিবা দে মাজনী বহুত কষ্ট পাওঁ মই বুজিলানে ঠিক আছে চোৱা ভিতৰলৈ যোৱা এতিয়া চাৰিআলিত দেখিতো মাতা নাইকিয়া কোনো কৰি আছো 2-3বাৰ ৰিচিভ কৰা নাই কিন্তু মই আকৌ এবাৰ কৰি চাওঁ বেয়াও লাগি আছে ন মোৰ ৰিচিভ নকৰে কি হৈছে বা আগতে তাই মোক এনেকুৱা কৰা নাছিলে আহিলা ফোন কৰি আছো ইমান ৰিচিভ নাই কৰা ফোনটো ঘৰত ৰাখি দিছে কিয় ৰাখিলে আমাৰ ৰিলেশ্যনটোৰ কথা ঘৰত গম পাইছোঁ জানা এতিয়া কি কৰিবা তুমি পাহৰি যোৱা বুলি চাবো ঘৰৰ মানুহে হয়তো তাৰমানে সেইটো কাৰণে আমি কেতিয়াও বিয়া হ'ব নোৱাৰোঁ আৰু চাওক তোমাৰ মোক মোবাইলটো দিয়া হয়তো তোমাৰ গোটেইখিনিয়ে মোক ডিলিট কৰি দিয়া চিৰ জীৱনৰ কাৰণে আৰু মই কাইলৈ কলকাতা গুচি যাম জানা পঢ়িবৰ কাৰণে মোক তাত পঠাইছে ঘৰৰ মানুহে তোমাৰ হাতত থাকিবলৈ কেতিয়াও নিদিয়ে মোক না তুমি মোৰ লাইফৰ পৰা গলাগৈ হয়তো তোমাক মই কোনোদিনে আৰু দেখাই পাম ন মই খালি এটাই ভাবোঁ তুমি খালি ভাল হোৱা তোমাৰ লাইফটো ভাল হয়
আজি এনেকে গুচি গলাগৈ তুমি মোৰ ওচৰৰ পৰা এনে নিজে আহিছিলা কাষলে মোৰ কেনেকে থাকিম মই তোমাৰ অবিহনে মই কেনেকে দিন কটাম ভগৱান হয়তো মানুহ ৰূপে জীয়াই থাকিব নোৱাৰিম কিন্তু তোমাৰ সুখ চাবৰ কাৰণে মই জীয়াই থাকিম কিয় কান্দি আছো মোৰ আজি অংকুৰদালে বহুত মনত পৰিছে জানা আচলতে অংকুৰাৰ লগত মই জেংটো ময়ে লগালো গম পাইছ মোক বেয়া নাপাবি হা কি জেং মানে তোক দাদাক ময়ে লগালো কাৰণ তই এটা উচ্চ জাতি হৈ নিচ জাতি ল'ৰা এটা ভাল পোৱাটো মই ভাল পোৱা নাছিলোঁ তেতিয়াও লগৰ বুলি হেৰি কৰিছিলোঁ আৰু ইমানখিনি হৈ গ'ল অথচ মই এতিয়াই গম পাইছোঁ ইমান দেৰি হ'লে কিয় পঢ়ি নাই বাৰু এতিয়ালৈকে ক'ত আছে গ'বা সি এতিয়া ফোনটোও লগা নাই কি কৰা যায় এতিয়া সি ঐ হৰি ঐ গৈছো ৰ কি হ'ল তোৰ আজি কি মোৰ কি হ'লে কোন নাই বহ তই আজি কিয় এনেকে আহিছ বহি ল না কচোন কি হ'ল তোৰ আজি তই মদ খালি যে আজি কিয় তই খাব নোৱাৰি নেকি আৰু মদ যে কিয় তই মদটো আগত নাখাৱ আজি মদ খালি কিয় তোলৈকো লৈ আহিছো খাওঁ দেই নাই নাই মই এতিয়া এইবিলাক নাখাওঁ নিশ্চয় লৈ মই এতিয়া নাখাওঁ এতিয়া তই কি হ'ল সেইটো ক তই এইবিলাক থচোন এতিয়া তই এইবিলাক থ এতিয়া তই কথাখিনি কচোন কথা কি কবি নোৱাৰো তোৰ হ'ল কিয় আজি কিয় খালি তই কাইলে বিয়া জানো মোৰ গাৰ্লফ্ৰেণ্ডৰ বাদ দে এইবিলাক বুজিছ এইবিলাক তাইৰ লগত দুখ কৰি লাভ নাই একো এতিয়া কি কৰিবি তেতিয়াহ'লে তাই তোৰ কথা ভাবিছে জানো বেলেগ ছোৱালী চাই মই বিয়া পাতিম তই বিয়া পাতিব লাগিব বেলেগ সেইটো অসম্ভৱ তই নহয়। বুজি পোৱা নাই মোৰ ফিল মই বুজি পাইছো মই তাইৰ জানো অবিহনে তোৰ মই কথা নোৱাৰো মই পাতিব নাই নহ'ব তই কিবা এটা কৰিবই লাগিব মই চিৰ জীৱন মই এনেকেই থাকিম নহ'ব নহয় তই তেনেকৈ থাকিলে তোৰ ঘৰখনৰ কথা ভাবিব লাগিব তই ঘৰখনৰ কি আৰু হ'ব মা পাপাহঁত আছে থাকিব মই বিয়া পাতিব নোৱাৰো কিন্তু তাইৰ অবিহনে জানো তাইক মই ফাৰ্ষ্ট নোৱাৰো চিন্তা বেলেগ কৰা ছোৱালী তই। ভাল পাবলৈ বেলেগ তাইক ছোৱালী চিন্তা মই কৰি লাভ নাই নাজানো বুলি কিয় ক'লে দিব, মই। আৰু ময়োতো নোৱাৰিম ন দিব নোৱাৰো জানো তাই তোক মনত ৰাখিছে জানো এতিয়া কচোন তই মই নিজ জাতিৰ কাৰণে আজি মোক তাই বাপেকে মোক হেৰি কৰিলে সি উচ্চ জাতি হয় ন কিন্তু বহুত ভাল পাইছিলো জানো হয়তো নোৱাৰো কেতিয়াও নোৱাৰো পাহৰিব মই তাইক বহুত ভাল পাওঁ তাই অবিহনে মই বেলেগ কোনো ছোৱালীকে নোৱাৰিম মই বিয়া পাতিব মোৰ হিয়াৰ মৰমখিনি মই তাইক বাদে মই বেলেগক কাকো দিব নোৱাৰো বুজিছ দে না মদ খাওঁ তোমাৰ তাত অংকুৰদাৰ নাম্বাৰটো আছে যদি মোলৈ ফোন এটা লগাই দিয়াচোন এই লাহে লাহে কাৰণ কোনোবাই শুনিব নম্বৰ আছে লগাই দিছে দেখাই লওঁ হয়তো পাহৰিব পাৰিম চাগে আজি বহুত ভাল লাগিছে কোনে ফোন কৰিলে কামোৰে কিয় ফোন কৰিছে কামোৰ ক না হেল্ল' অংকুৰ পাত তাৰ লগত পাতচোন তাৰ লগত তাই কান্দি আছে এবাৰ পাত দিছোঁ ৰ বেছি সময় নকৰিবি কোনোবাই দেখিব
কি কৈছা তুমি তোমাক মই আজি তোমাৰ বিয়া মই তোমাক আজি লৈ আহিব লাগিব 3 বছৰে তুমি বোলে এটা মনত নপৰিলে ইমান আৰু এতিয়া কৈছা মই তোমাক লৈ আহিব লাগিব নাই নাই মই তেনে পাপ কাম নকৰোঁ মই দুটা জীৱন মই ধ্বংস কৰিব নোৱাৰোঁ তোমালোক সুখী হৈ থাকা তুমি কি মদ খাইছা তুমি মোক আহি লৈ যোৱাহি মই কেনেকে আছো মই গম পাওঁ মই ভাবিছিলো কি আৰু বিয়া হ'ব লগা লগত মই কোনোদিনা ভাবা নাছিলো ওলাই ফোনেটো পাব বুলি প্লিজ মোক তুমি লৈ যোৱাহি না মই কেনেকে থাকিম তুমি নাথাকিলে মোৰ কথাটো অলপ ভাবি চোৱা নাই 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 তেনে কথা নহয় তুমি মোলৈ কোনোদিন ফোন কৰিব নালাগে আৰু তোমালোকৰ লাইফ তোমালোকে কৰা হেপী হোৱা নাই সেইটো কথা কিয় ভাবিছা তুমি মোৰ অবিহনে জীয়াই থাকিব নোৱাৰা সেইটো নহয় মই তোমাৰ অবিহনে নোৱাৰোঁ তুমি সুখত থাকিলেহে মই সদায় জীয়াই থাকিম আৰু প্ৰেম মানে বিবাহ নহয় তোমালোকৰ দেউতাহঁতে বহুত কষ্ট পাব চাই দিছে বুজিলা ফোন ৰাখা নেক্সট আৰু মোৰলৈ কোনোদিন নকৰিবা তুমি কিন্তু সুখত থাকিবা হা তেতিয়াহে মই হাঁহিব পাৰিম গুড নাইট বাই প্ৰেম মানে বিবাহ নহয় প্ৰেম মানে বিবাহ নহয় মাজুলী ঐ শুনিছিলে ক'ত পালে বাপেৰে আহিছে মোবাইল দিয়ে মুচ চিকলি মুচ হৈ যাওঁ